এটা মোদি জন্মদিন উপলক্ষে ফুড ডিস্ট্রিবিউশন আমি সকলোৱে জানো যে গোটেই অসমত 20 দিন জুৰি আমাৰ মোদীজীৰ জন্মবাৰ্ষিকীৰ উদযাপন চলি আছে আৰু এই উদযাপন মানুহৰ মাজত গৈ প্ৰত্যেকটো কাৰ্যকৰ্তাই আমাৰ প্ৰত্যেকটো দিনতে বেলেগ বেলেগ প্ৰগ্ৰাম লৈ কৰি আছে। কোনোবা দিন চাফাই অভিযান, কোনোবা দিন ফুড ডিষ্ট্ৰিবিউশ্যন। আজি ইয়াতে আমি যেনেকৈ ফল বিতৰণ কৰিলোঁ, যিমান আমাৰ ইয়াতে পেচেণ্টছ ভৰ্তি হৈ আছে তেওঁলোকক আমাৰ চৰাইবিল নেতৃত্বত আৰু এইখন কমিটিৰ যোনে তেওঁক লৈ আমি এই প্ৰগ্ৰামখন আজি গোটেই জিলাত আৰম্ভ কৰিছোঁ। আমি ইয়াতে কোকৰাঝাৰ, গোসাইগাঁও, তাৰপিছত ভাওৰাগুৰি প্ৰত্যেকটো এৰিয়াতে আমাৰ এই প্ৰগ্ৰামখন চলি আছে ফল বিতৰণৰ। এই ফল বিতৰণৰ যোগেদি আমি মোদীজীৰ এই জন্মদিনটো যাতে তেওঁ এটা প্ৰধানমন্ত্ৰী যোন ইমান বছৰত তেওঁ নিজৰ কোনো বাৰ্থডে তেওঁলোকে চেলিব্ৰেশ্যন কৰা নাই। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো কাৰ্যকৰ্তাই ৰাইজৰ মাজত গৈ তেওঁৰ যি জন্মদিনৰ শুভেচ্ছা সকলোক দিয়া আৰু তেওঁৰ কাৰণে মংগল কামনা কৰা এই পদক্ষেপ জিলা কমিটি আৰু ৰাজ্যিক কমিটি আৰু চেণ্ট্ৰেল কমিটিয়ে নিৰ্দেশমৰ্মে কৰা হয়।